हेलो बंधुসকল वेलकम टू माय यूट्यूब चैनल समीर ब्लग्स। আজি যেহেতু আমাৰ শংকৰ জয়ন্তী সেই শংকৰ জয়ন্তীৰ উপলক্ষে আমি দুলীয়াজনৰ কেইজনমান যুৱকে লগ হৈ বিহুতলীৰ সন্মুখতে আমি চৰপত খোৱাৰ এটা মানে পৰ্ব ৰাখিছোঁ। যেহেতু শংকৰ জয়ন্তীৰ শোভাযাত্ৰা আহি আছে, অলপ পিছতে পাবহি, সেইটো কাৰণে আমি চবেই ইয়াতে চৰপত ৰাখিছোঁ। চৰপত দিম বিহুতলীৰ ফ্ৰণ্টতে। বলকচোন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু শংকৰ জয়ন্তী কেনেকুৱা কি মানে কেনেকৈ শোভাযাত্ৰা হৈছে, কি হৈছে এবাৰ চাই আহোঁ। এই দেখিছে চৰপত ৰেডি কৰি আছে আমাৰ দীপেন দা। এই দীপেন দত্তই চৰপত ৰেডি কৰি আছে, মনোজ দত্তই ছাইডে ৰখি চাই আছে, ত্ৰিদীপ গগৈয়ে টেষ্ট কৰি আছে। এই চৰপত কেনেকুৱা হৈছে? খুব ধুনীয়া হৈছে আৰু ভাল। আমি ডাঠকৈ বনাম। ডাঠকৈ? অঁ অঁ সেয়া চাওক, ৰাম আমাৰ ইয়াৰ আমাৰ ৰাৱণ জ্বলোৱা ৰাম, এয়া ৰামলীলা ৰাম আহিছে। এইফালে ৰামলীলা হৈ আছে ইয়াত বিহুতলীত ধুনীয়া। আমি ধুনীয়াকৈ এতিয়া চৰপত ইয়াতে চৰপত দি আছে, ৰেডি কৰি আছে। বোলে চৰপত ডিপেণ্ডৰ পৰা ৰেডি কৰি আছে। ইয়াতে নেমু আছে, গিলাচ, চেনি। শংকৰদেৱ গোলা গয় চব ৰেডি হৈ আছে। পানী বটল লৈ পেলাই দেখিছো তাৰে প্ৰকাশ, গুৰু মোক গোলা গয় আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ। দেখিছো তাৰে প্ৰকাশ, তুমি গঢ়ি যোৱা খাতাম পুৰুষীয়া একতাৰ যিডাল নাজৰি। তুমি গঢ়ি যোৱা খাতাম পুৰুষীয়া একতাৰ যিডাল নাজৰি। আজি দেখা পাওঁ যাই ছিগি ভাগি, কোনে জোৰা দিব আকৌ আহি। গুৰু মোৰ গোলা গয় আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ। দেখিছো তাৰে প্ৰকাশ, হিংসা দেখো মৰা কটা, মানৱতাৰ ধৰ্ম কতোৱেই নাই। চৌদিশে হিংসা দেখো মৰা কটা, মানৱতাৰ ধৰ্ম কতোৱেই নাই। মানুহে নুবুজে মানুহৰে মূল, কোনে আনি দিব চেতনাৰে দোল। গুৰু মোৰ গোলা গয় আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ। দেখিছো তাৰে প্ৰকাশ,
ভকতৰ ভকতি কোতেনো হেৰাল ধৰ্মৰ সূৰ্য কোতেনো লুকাল ভকতৰ ভকতি কোতেনো হেৰাল ধৰ্মৰ সূৰ্য কোতেনো লুকাল সমাজখন চোৱাচোন আকৌ এবাৰ আহি সকলোকে দিয়া জ্ঞানৰে জ্যোতি গুৰু মোৰ গোলা গৈ আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ দেখিছো তাৰে প্ৰকাশ দেখিছো তাৰে প্ৰকাশ দেখিছো তাৰে প্ৰকাশ গুৰু মোৰ গোলা গৈ তল গৈল কলিলো পাপ সাগৰত এই কৃপাময় কৃষ্ণে জানা শুনিলা মনত কলিৰ লোকক প্ৰভু কৰিতে উদ্ধাৰ শংকৰ স্বৰূপে হৰি ভৈলা অৱতাৰ কৃষ্ণ বান্ধৱ কৃষ্ণ চৰ্বত চৰ্বত নালাগে বেকাৰ চৰ্বত ল হল দুলীয়াজানৰ আয়োজন কৰা শংকৰ জয়ন্তী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ
দুলীয়াজনত যিমান নামঘৰ আছে সমূহ নামঘৰ একত্ৰিত হৈ আজি ভাগৱত ভ্ৰমণ একেলগে চবেই। আৰু লাগে নেকি? বঢ়িয়া বঢ়িয়া। মাধৱে বন্ধালে আলি আলিৰে ৰাতিতে ৰুলে পদপুলি ভ্ৰমতে বাছৰ ভিতৰত সোমাই দে, বাছখনৰ ভিতৰত সোমাই দেচোন। নাচি নাচি যাব লাগে, নাচি নাচি যাব লাগে। এতিয়া মই এগিলাচ খাই লওঁ ধুনীয়াকৈ। এটা ধুনীয়া পবিত্ৰ কাম আজি যে মিলি চৰবত খোৱালে। খাইছে চবে ফূৰ্তি কৰি ধুনীয়াকৈ সকলোৱে, আৰু সকলোকে নিমন্ত্ৰণ থাকিলে। 7 তাৰিখে শ্ৰীমন্ত শংকৰদেৱ জন্ম উৎসৱত যি আমাৰ ভাওনা আছে সেই ভাওনাতে সকলোকে আৰু দিহানামৰ সম্বৃত্তিত সেইটো ৰাইজকীয়া নিমন্ত্ৰণ এই ভিডিঅ'ৰ দ্বাৰাই চবে শুনি আছে, ভিডিঅ' শুনি আছে। আমাৰ এইজন গেষ্ট সেয়া নমস্কাৰ। এয়া ৰামলীলা, ৰাম আহিছে আমাৰ মাজত। চাফাই অভিযান, গিলাচবিলাক য'ত ত'ত মানে পৰি পেলাই গৈছে, চবতে ডাষ্টবিনত পেলাব দিগদাৰ, অসুবিধা হয়। প্ৰণৱদা লাগি আছে পূৰা গিলাচ উঠোৱাত। তাৰপিছত চাফাই অভিযান আৰু লেতেৰা কৰাটো ডাঙৰ কথা, লেতেৰা কৰি চাফা কৰি দিয়াটোৱে মেইন ডাঙৰ কথা। এইটো সকলোৱে কোৱা হৈছে যে এই য'তেই আপোনালোকে এনেকৈ লেতেৰা কৰিব বা কিবা পেলাবলগীয়া বস্তু সেইখিনি পেলাই পিনি আকৌ চাফা কৰি দিলে কোনো আপত্তি নাই। ধুনীয়াকৈ চাফা কৰি দিলে ৰাস্তাটো আমাৰ, যিটো আমাৰ ৰাস্তা, আমাৰ জেগা। আজি শ্ৰীমন্ত শংকৰদেৱ জন্ম উৎসৱৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে এবাৰ জনাবচোন।